ফিব্ৰইডছৰ অপাৰেশ্যন হৈছে আৰু ডক্টৰে আপোনাক কৈছে যে ই আকৌ আহিব। আপোনাৰ মনত ভয় আছে যে আকৌ আহিলে আকৌ অপাৰেশ্যন কৰিব লাগিব। বাট যদি মই আপোনাক কওঁ যে আপোনাৰ ফিব্ৰইডছ অহাৰ চান্স 90% লৈকে আপুনি নিজে কমাব পাৰে। এই 90% চান্স আপুনি আপোনাৰ ডায়েট, লাইফষ্টাইল মডিফাই কৰি কেনে নিজৰ হাতত ল'ব পাৰে। কাৰণ ফিব্ৰইডছ তিনিটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে আৰু এই তিনিওটা ফেক্টৰ ডায়েট, লাইফষ্টাইল মডিফিকেশ্যনে ঠিক কৰিব পাৰে। এই তিনিটা ফেক্টৰ কি হয় জনা হওক। ফাৰ্ষ্ট ফেক্টৰটো হ'ল ইনচুলিন ৰেজিষ্টেঞ্চ। ইনচুলিন ৰেজিষ্টেঞ্চৰ বাবে আপোনাৰ ছুগাৰটো ফ্লাকচুৱেট হৈ থাকে, কেতিয়াবা প্ৰি ডায়েবেটিকো হোৱা দেখা যায়। ক্লিনিকেলি আপুনি চাব ইয়াতে কলা কলা দাগ হৈ যায়, এইটো এটা ইনচুলিন ৰেজিষ্টেঞ্চৰ চাইন। আপুনি ৱেইট কমোৱাতেও বহুতখিনি ষ্ট্ৰাগল ফিল কৰিব। নাম্বাৰ 2 ফেক্টৰ ইনফ্লেমেশ্যন ইন দ্য বডি, ক্ৰনিক ইনফ্লেমেশ্যন। লাইক বডিত এটা শ্ল' ফায়াৰ জ্বলি আছে, মানে ভিতৰখিনি জ্বলাই দি আছে। যদি মই কমন লেংগুৱেজত কওঁ, ইয়াৰ চাইন হ'ব পাৰে আপুনি টায়াৰ্ড ফিল কৰি আছে, আপোনাৰ বিষ যোৱা নাই, আপোনাৰ বডি নৰ্মেলি ফাংচন কৰা নাই। 3 ফেক্টৰটো হ'ল ইষ্ট্ৰজেন হৰম'ন ডমিনেঞ্চ। ইষ্ট্ৰজেন এটা হৰম'ন হয় যিটো ইমবেলেঞ্চ যদি হৈ আছে, যেনেকৈ আপুনি চাইন বা চিমটমছ দেখিব যে আপোনাৰ পিৰিয়ডটো হেভি হৈ আছে, পেইনফুল হৈ আছে, মুড ছুইংছ বহুত বেছি হৈ আছে, নট অনলি পিৰিয়ডৰ আশে পাশে বাট তাৰ বহুত আগেও। চ' এনেকুৱা ইষ্ট্ৰজেন হৰম'ন ডমিনেঞ্চৰ চান্সো বাঢ়ি যায়, এটা ফেক্টৰ হয়। এই তিনিওটা ফেক্টৰৰ ওপৰত আমি ৰাইট কাইণ্ড অফ ডায়েট, ৰাইট কাইণ্ড অফ লাইফষ্টাইল মডিফিকেশ্যন দি কেনে কাম কৰিব পাৰোঁ আৰু এই তিনিওটা ফেক্টৰ আমি আমাৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ আৰু এইখিনি কৰিলে ফিব্ৰইডছ হোৱাৰ চান্সখিনি অট'মেটিকলি ডাউন হৈ যাব। নেক্সট ভিডিঅ'টোত মই তিনিটা ফেক্টৰ বেলেঞ্চ কৰা এটা চিম্পল ডায়েট প্লেন শ্বেয়াৰ কৰিম। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এনেকুৱা আমি আৰু ছিৰিজ লৈ আনিম যাতে আপোনালোকে টিউন থাকে।